যদি প্ৰেম ধৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি কওঁ আপুনি কি ক'ব নিশ্চয় মোক পাগল বুলি ক'ব ধন্যবাদ এইমাত্ৰ নিউজত খবৰ পালোঁ এগৰাকী যুৱতীক ধৰ্ষণ কৰি পেলাই থৈ গ'ল কোনো নৰপিশাচে পুনৰ ৰাজ্যত জঘন্য ধৰ্ষণ কাণ্ড নৰপিশাচৰ কামনাৰ বলি কিশোৰী মা কসম বুকুখন বিষাই গ'ল আৰু প্ৰেমৰ নামত যে বাৰে বাৰে বহুতৰ ধৰ্ষণ হৈ আছে সেইবোৰ কি আপুনি ক'ব দুইজনৰ ইচ্ছামতে হোৱাটোক ধৰ্ষণ বুলিতো নকয় মই যদি কওঁ এয়াও এক ধৰ্ষণ প্ৰথমে হৃদয়ৰ পৰোহন ভাল পাওঁ তোমাক জান আৰে মোক বিশ্বাস কৰা ইত্যাদি ইত্যাদি আৰু তাৰ পিছত কৃষ্ণ আলিংগন দেহৰ ধৰ্ষণ প্ৰেমৰ দোহাই দি ব্লেকমেইলিং কৰি তাৰ পিছত হাজাৰবাৰ ধৰ্ষণ ঠিক সেইদৰে বহুগৰাকী পত্নীও বাৰে বাৰে ধৰ্ষিত হয় অকণমান সেন্দুৰৰ মান ৰাখি নিজৰ দেহ এৰি দিয়া অচিনাকি এজন পুৰুষৰ হাতত এয়া ধৰ্ষণেই নহয় জানো আৰে কেতিয়াবা সুধিব না তেওঁৰ সপোন কি আছিল বহু পত্নী ধৰ্ষিত হয় আৰে ইয়াৰ বাবে সমাজক প্ৰদান কৰে অনুজ্ঞাপত্ৰ নিজৰ সপোনক ধ্বংস কৰি চাদৰেৰে দীঘলকৈ উৰণিখন টানি লোৱা নাৰীগৰাকীক সুধি চাব সপোনৰ কথা সুধি চাব তেওঁৰ আশাৰ কথা হীৰত থকা সেই পবিত্ৰ সেন্দুৰকণৰ বাবে এগৰাকী নাৰীয়ে ত্যাগ কৰে শৈশৱৰ পৰা বুকুতে এটা যৌৱনপ্ৰাপ্ত হোৱা সপোন একমাত্ৰ ঘৰখনৰ সুখৰ বাবে বিয়াৰ এবছৰৰ পিছতেই মাতৃ নহলে সমাজে হাঁহে আৰে দুখটো পুৰুষৰো থাকিব পাৰে বিয়াৰ পাছত এগৰাকী নাৰীয়ে ত্যাগ কৰে প্ৰিয় বন্ধুজনক কাৰণ তেওঁ এতিয়া পত্নী কাৰোবাৰ নহলেতো সতী ৰূপাতলীয়া এই সমাজেই তেওঁক নামকৰণ কৰিব তাই চঞ্চলা সেয়ে কওঁ বহু প্ৰেমিকা প্ৰেমৰ নামত ধৰ্ষিত হয় বহু পত্নীও আচলতে নাৰী মানেই ত্যাগ হে নাৰী তোমাক শতবাৰ চেলুট